We're standing in the line. আজি মোৰ ভিডিওটো আৰম্ভ কৰিছে কন্যাকুমাৰীৰ পৰা। এয়া আমি মৰ্নিঙত কন্যাকুমাৰী সানৰাইজ চাবলৈ আহিছিলোঁ আৰু কন্যাকুমাৰী সানৰাইজ আৰু সানসেট সকলোৱে জানে ৱৰ্ল্ড ফেমাছ হয়। তো আমিও আহিলোঁ আৰু বহুত মানুহ আহিছে এই সানৰাইজ চাবলৈ। আমি ব্ৰেকফাষ্ট কৰি মেলি এতিয়া ওলাই আহিছোঁ। এই চাৰিফালে দেখিছে ন বহুত ডাঙৰ বজাৰ হয়। এয়া স্বামী বিবেকানন্দ ৰক মেমৰিয়েললৈ যোৱা ৰাস্তাটোৰ চাৰিফালে থকা দোকানবোৰ। এয়া হৈছে এণ্ট্ৰি পইণ্ট। ইয়াত দেখিছে ন কিমান মানুহৰ লাইন। আমি এতিয়া টিকেট কাটি মেলি ৰৈ আছোঁ। বহুত গৰম আছিলে আৰু মানুহৰ ভিৰো আছিল সেইদিনাখনি বহুত। এইটো হৈছে ৱেটিং এৰিয়া। ইয়াৰ পৰা আমি ফেৰীত যাব লাগিব স্বামী বিবেকানন্দ ৰক মেমৰিয়েললৈ। তো সেইকাৰণে ফেৰীত উঠিবৰ কাৰণে আমি ইয়াত ৰৈ আছোঁ। দেখিছে ন কিমান মানুহ সেইদিনাখনি বহি বহি যাব লগা হৈছে। লাইন পাতি পাতি ফাইনেলি আমি পালোহিয়ে ফেৰী এৰিয়াটো। তো আমি লাইফ জেকেট পিন্ধি মেলি বহি আছোঁ। নিয়ানৰ পিছত ফূৰ্তি, কিন্তু মোৰ মালে চক পূৰা ভয়ত বহি আছে আৰু ভণ্টি আৰু মোৰ শাহুমাও আছে, তেওঁলোক অলপ পিছত বহিছে। এই পানী জাৰ্ণিটো মোটামুটি 5 to 10 মিনিটছমান লাগে আৰু প্ৰতি আধা ঘণ্টা মূৰে মূৰে ফেৰী অহা যোৱা কৰে এই বিবেকানন্দ ৰক মেমৰিয়েললৈ। এই দূৰত ষ্টেচুটো দেখিছে ন, এইটো থিৰুভল্লুভৰ ষ্টেচু হয়। এইটো 41 মিটাৰ ওখ হয় আৰু এইটো এটা হিল কাটি বনাইছে। এই ষ্টেচুটো এজন তামিল কবিৰ হয়। আগতে ইয়াত যাবলৈ দিছিল, কিন্তু এতিয়া বন্ধ কৰি থৈছে, কিবা কাম চলি আছে বোলে।
এয়া আমি আহি পালোঁ বিবেকানন্দ ৰক মেমৰিয়েল। দেখিছেনো কিমান মানুহ আহিছে চাবৰ কাৰণে, আৰু এই এৰিয়াটো বহুত ফেমাছ হয়। তো একেবাৰে সাগৰৰ মাজত আছে। ইয়াত সোমাবৰ কাৰণেও টিকেট লগা হৈছিল, পাৰ পাৰ্চন 30 ৰুপিজকৈ লৈছিল। আৰু ইয়াত খোৱা পানীৰ ব্যৱস্থাও আছে, আৰু পূৰা গৰম আছিল। এই হোৱাইট এৰিয়াটো দেখিছেনো, এই হোৱাইট এৰিয়াটোৱে যদি যাওঁ তো ইমান গৰমৰ ফিল নহয় ভৰিত, কিয় বাৰু নাজানো। ইয়াতে আমাৰ স্বামী বিবেকানন্দজীয়ে ধ্যান কৰিছিল এই ৰকটোৰ ওপৰতে। ভিতৰত যিহেতু ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফী এলাউ নাই, চ' মই ভিতৰৰ অংশ দেখাব নোৱাৰিম। ভিতৰত এটা মেডিটেশ্যন চেণ্টাৰ আছে, তাতে বহুত মানুহ মেডিটেশ্যন কৰিব পাৰে, প্লাছ তেখেতৰ এটা ষ্টেচুও আছে। এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ। ইয়াত ইমান ধুনীয়া বতাহ মাৰি থাকে, চ' নিয়ান শুয়ে গ'ল। তাৰপাছত ইয়াত গৰম যিহেতু পৰিছে, মই অলপ তাঁতগোলা খাই ল'লোঁ। যিহেতু চেন্নাইত আহিছোঁ, ভিডিঅ'ত সদায় দেখি থাকোঁ তাঁতগোলা খাই থকা, তো অলপ ট্ৰাই কৰি চালোঁ। যিহেতু আমাৰ তাততো এইবোৰ পোৱা নাযায়। ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো অলপো হ'লেও ভাল লাগিছে, তেনেহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব।